নমস্কাৰ সুবৰ্ণ জলনিধি ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু লগতে ভোগালী বিহুৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বহুতেই কাম কৰিলে ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ, তথাপিও অকণমান টুকুৰা ভিডিঅ' কৰিছিলোঁ। তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ আৰু এতিয়া সময় পাইছোঁ যিহেতু, আৰু আপোনালোকক ভেলাঘৰ নহয় আৰু ঠিক এনেই অলপ বনাইছিলোঁ, তাকে দেখাওঁ বুলি ভাবিলোঁ। তেন্তে ব'লক চাওঁ। আজি আমি গৈ আছোঁ বিশেষ কাম এটাত, আৰু মোৰ লগত আছে দাদা আৰু আমাৰ ঘৰৰ সকলোৰে প্ৰিয় হেপী। তাই দৌৰি দৌৰি ঘূৰি ফুৰিছে, আপোনালোককো দেখাম তাইক মাজে মাজে। আজি ভোগালীৰ উৰুকা আৰু আপোনালোকো চাগে সকলোৱে কামত ব্যস্ত হৈ আছে। এই যে আপোনালোকে দেখিছে এই পথাৰখন আমাৰ ঘৰৰ পাছফালে থকা পথাৰ, আৰু এই পথাৰখন গোহাঁইগাঁও পথাৰ বুলিয়ে কয়। আৰু এইফালে গোহাঁইগাঁও আৰু সিটো চাইডে আছে জাপিহজীয়া, আৰু এইফালে আছে চাপৰি গাঁও, মানে গোটেই গাঁওবোৰৰ মাজতে এইখন পথাৰ। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া এই ঘৰবোৰ যে দেখিছে, এই ঘৰবোৰ নাছিলেই। লাহে লাহে পথাৰখন সৰু হৈ আহি আছে। এতিয়া দেখাইছোঁ এই আমাৰ হেপী দৌৰি দৌৰি মানে ফূৰ্তিত ক'ব পৰা নাই ক'ত আছে তাই। এতিয়া আপোনালোকক দেখুৱাম আমাৰ নিচিনাই আৰু এদিনতে গড় বন্ধা ফাইল এইটো। সিহঁতি ভেলাঘৰৰ কাৰণে ইয়াৰ নৰা কাটি আছে, কিছুমানে হেকচু বুলেটোও কাটিছে আৰু কিছুমানে হাতে উঘালিছে। এয়া দাদাই নৰা কাটিবলৈ আৰম্ভ কৰিলে। মোৰ আচলতে কাটিবৰ কাৰণে কি হ'ল, কাঁচি নাই, কাঁচি এখনেই সি কাটি আছে। মই তাক ভিডিঅ' কৰি দি আছোঁ আৰু তাক দেখুৱাই আছোঁ ন। আজি সি ভেলাঘৰ বনাইহে এৰিব। ভেলাঘৰ কিমানটো হয় ক'ব নোৱাৰিছোঁ, বেছিটো নিব নোৱাৰিম, তথাপিও যিকণ হয়। সেয়া সৰুটো অৰ্ডাৰ দিছে ডাঙৰটোৱে নৰা থ'বৰ কাৰণে। একদম আমাৰ এই সৰুকালৰে নিচিনা আৰু সিহঁতে একেই ডাঙৰবোৰে অৰ্ডাৰ দিয়ে। এতিয়া আমাৰ নৰা কটা সম্পূৰ্ণ হৈ গ'ল। যিমানটো চাইকেলত জুৰে আৰু সিমানখিনিয়ে ল'লোঁ, বেছিটো নিব নোৱাৰোঁ। উৰুকাৰ দিনা মুঠতে কাম আৰু কাম, চবেই কামত লাগি আছে। ময়ো কাম কৰিছোঁ বাৰু, কিন্তু অকণমান ভিডিঅ' বনাই দিছোঁ আপোনালোককো দেখাবৰ কাৰণে। এইটো দেউতাই কষ্ট কৰি বনোৱা মেজিটো। গাঁৱৰ জেগাত হ'লে ভাল হ'লহেঁতেন, চবেই মিলি যেতিয়া এটা মেজি বনাই তেতিয়া ডাঙৰ হ'লহেঁতেন, কিন্তু আমি অকলেই যেতিয়া এইটোৱে যথেষ্ট আৰু। এয়া এতিয়া আমি আছোঁ ভেলাঘৰত, আৰু ভেলাঘৰ ঠিক সম্পূৰ্ণ নহ'লগৈ, আধা আধি ভেলাঘৰ, আৰু বহুত বতাহ চতাহ আহি। আপোনালোকক আমাৰ বৃহৎ একুৰা জুই দেখুৱাম দেই, চাওক। এইকুৰাই হৈছে আমাৰ ডাঙৰ জুইকুৰা। জুই ধোঁৱাই অথনিৰ পৰা চবকে আমনি দি আছে। আমি আহোম মানুহ যিহেতু, সেইকাৰণে বিহুত সাজ থোৱা হয়, মায়ে থয়। আৰু এয়া সাজ, আৰু এয়া ৰঙালাও, আলু, গাহৰি মাংস ভাজি। টেষ্টি হৈছে ভাজিটো।
দিনটো কষ্ট কৰি বনোৱা ভেলাঘৰটো হৈছে এইটো। ভেলাঘৰে নিজেই আচৰিত হ'ব নে মানুহে দেখি আচৰিত হ'ব সেইটোহে ক'ব পৰা নাই। নিশ্চয় ভেলাঘৰে আচৰিত হ'ব যে কেনেকুৱা বনাই দিলে মোক। এতিয়া আপোনালোক দেখুৱাইছে আমাৰ ঘৰতে পাতিছে আৰু ভোগালীৰ উৰুকা। সকলোৱে এনজয় কৰিছে পৰিয়ালৰ মানুহে। সকলো ভালে থাকক। ধন্যবাদ।